Hey guys, welcome to Zubeen Vlogs. মই আজি যাম জুবিন দাক চাবলৈ। আৰু মোৰ লগৰ ছোৱালী কেইটামান যাব, বিনাশ, উপকুল, সৰুদা, এনেকৈ আমি যাম। আমি কিহত যাম আপোনালোকে চাই থাকক। আৰু জুবিন দাৰ ফাংচন আছে, চাই থাকক। মানে মোৰ ভিডিঅ'টো চাই থাকক, চাই থাকিলে জুবিনৰ ফাংচন দেখা পাব আপোনালোকে। তো জানেয়ে জুবিন দা আমাৰ ক'ত থাকে, হাইদত থাকে। হাইদত আপোনালোকে চাই থাকক জুবিন দাক। এতিয়া যাম ফাংচন চাবলৈ, মানে চলা পিন্ধিলোঁ ঠাণ্ডাৰ কথা। ফাংচন চাব যাম না, দেৰি হ'ব আহাতে। বলেন কেইটা বাজিল এতিয়া? 10টা বাজে ভাই, 3 মিনিট আছে। 10টা বাজে, 10টা বাজিলেই। আমাৰ বিকাশ আকৰ্ষণ আৰম্ভ হ'ব। জুবিন গান আমাৰ এই মঞ্চত, আমাৰ মঞ্চত হয় নেকি? গীতৰ হৰাই আমাৰ জুবিন দা ক'ৰ আছে? কলজাৰ আছে, কলজাৰ আছে। আমি কাৰত যাম, এইখন কাৰত যাম। কোনি যাম? আমাৰ মানে অবিনাশ, উপকুল, সৰুদা, আমাৰ পিছত দা, তই, মই, অংকুৰ দা, আমি লগ হৈ ফাংচন চাম। এতিয়া আমি গাড়ী থলোঁ, গাড়ী থৈ কিনে এতিয়া আমি বুলি যাই আহিছোঁ জুবিন দাক চাবলৈ। মানে এখনি ইয়াত গাড়ী নিবা নেদে, সেইকাৰণে বলেন আৰু মই বুলি যাই আহিছোঁ। বলেন অনুভৱ কেনা? অনুভৱ মানে জুবিন দা জচত আইছোঁ আৰু জুবিন দাক চাইয়ে যাম। পাছত আহিছে জোচ নাই, জোচটো মেইন। জোচ দক এটা কালভাৰ পাইছোঁ, কিবা এটা কালভাৰ এটা বেছি হয় না, কালভাৰ মজা নেক্সট লেভেল। এয়া মঞ্চত জুবিন দা, আৰু জুবিন দাক চাওক আৰু আপোনালোকে এনজয় লওক। এয়া জুবিন দাৰ গান শুনি এনজয়, কিন্তু ফুল এনজয় কৰিছে জুবিন দাৰ গান শুনি। আপোনালোকে চাওকচোন কি নাচিছি, পাগলা হৈ গৈছোঁ মই নিজে।